মই তেনেকৈ পাঠ নকৰোঁ, কিন্তু আজি মই অলপ চেষ্টা কৰিম। কাঞ্চনজংঘাৰ বুৰঞ্জী 3 মাৰ্চ 1947। মই কাঞ্চনজংঘা তুষাৰ শুভ্ৰক্ষীৰ মই অভ্ৰবেদীৰ মোৰ জতা ঝৰি ঝৰি নিজৰি নিজৰি বয় নিগৰি নিগৰি অবিৰল কল্ক শৈলজা পয়ু ধৰা পীয়ুষ ফলিলা সুৰধনী গংগা প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি অন্নিন্ন চুৰি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন তুলি মোৰে আশে পাশে গায় কিন্নৰী বালিকাই আলোক বোধন মহাগীত সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখৰিত উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰৰ ছয়াময়া কাচুনৰে কাছে প্ৰহেলিকাময়ী সমন আছে কুটস কুসুমৰ লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমীৰণ চন্দা শৈলবালা দলে কস্তুৰী গন্ধা মই কাঞ্চনজংঘা। অতীতৰো অতীতৰ যি মহা অতীতে বৰ্তমান ভেদি ভৱিষ্যতলৈ যায় মোৰে এই জুহালতে বহি বুৰঞ্জীৰ পাত লুটিয়াই ভৱিষ্যতৰ কথা কয় কল্পনা লংঘা শুনো বহি বহি মই কাঞ্চনজংঘা। ভাৰতবৰ্ষ দেখি শুনি জাগে মোৰ বিষাদতো হৰ্ষ প্ৰকৃতিৰ অভিনয় মানৱী পুতলা আহি উঠিল গুণ প্ৰাতি পাতি বিচিত্ৰ মেলা হাঁহি আৰু কান্দোনৰ নৱ নৱ খেলা ৰূপান্তৰেদি আহি বৰণ সৰাই হাঁহি মানৱীয়ে নাচে ভাৰতৰ মঞ্চত যুগকাল বাজনাৰে কৰি লৈ সংগত পিন্ধি পিন্ধি সভ্যতাৰ নতুন মেখেলা নাচি নাচি উৰুৱাই সোণোৱালী ধূলা সেই ধূলিৰেই ঢাক খাই ধূলিতেই জহি যায় পুৰণি ভংগা কোনো ধূলিৰেই পৰা ৰূপ লৈ জাগে নৱযুগ অংগা অহৰহ আছে বৈ সুৰধনী গংগা ময়ো উদাসী আছো কাঞ্চনজংঘা। তম্বৰু বাজে মোৰে এই চোতালতে নিজে তম্বক নাচে বাজে উচ্চতাল মহাকাল নাচে মহাকাল অভিনব তাণ্ডৱ বিবাদ বিভঙ্গ ভুলঙ্গ বিলঙ্গ মুদ্রা চড়ি উঠে সৃষ্টির ইঙ্গিত দম্বরিত বাজি উঠে প্রলয়ের সঙ্গীত নয়নের দৃষ্টি আলোক বৃষ্টি মানৱৰ কল্পনা সেই জ্যোতি প্ৰপাতত গজি উঠে যুগে যুগে অভিনৱ সৃষ্টি দুখ 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 দম্বৰু বাজে সৃষ্টি সৃষ্টি বুলি মহাকালে নাচে সৃষ্টিয়ে আদি সৃষ্টিয়ে অনাদি সৃষ্টিক মন্থিত কৰি ঘূৰে প্ৰলয়ৰ তত্ত্ব সৃষ্টিহে সৃষ্টি প্ৰলয়ৰ অহোৰাত্ৰি জীবন জীবন মাথু অনন্ত জীবন স্ফুরন স্ফুরন মাথু অনন্ত স্ফুরন ঘূরন মাথু ঘূরন অনন্ত ঘূরন মরণেই আনি দিয়ে মহাপঞ্জীয়ন ধ্বংস ধ্বংস যে ক'ত ধ্বংস যে নাই ধ্বংসতে সৃষ্টিয়ে পাতনি পেলাই ঘূৰ প্ৰলয়ৰ তৰংগাঘাতত জলত ঘৰখনত সৃষ্টিৰ বিদ্যুৎ ইংগিত জাগে সৃষ্টিৰ মেঘৰাজে সুগভীৰ গাজনি গাজে সৃষ্টি সৃষ্টি বুলি দুখ 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 দম্বৰু বাজে সৰাচৰ সৃষ্টি অমৃত গংগা শুভ্ৰ কেশীময় কাঞ্চনজংঘা। মহান শিল্পী আমাৰ মাজলৈ আহিছিল তেওঁ হৈছে ৰূপান্তৰৰ শিল্পী বৰেণ্য শিল্পী ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালা। মহাপুৰুষ শংকৰদেৱৰ আদৰ্শক সাৰোগত কৰি অসমৰ সাহিত্য সাংস্কৃতিক জগতৰ আন্ধাৰবোৰ আঁতৰাই পোহৰাই তুলি আমাৰ মাজলৈ এই বিশ্ব বৰেণ্য শিল্পীগৰাকী 1903 চনৰ 17 জুনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত উপজিছিল আৰু তেওঁ উপজিয়ে অতি কম সময়ৰ ভিতৰত তেওঁ প্ৰায় 49 বছৰহে জীয়াই আছিলে। 1951 চনৰ আজিৰ দিনটোত তেখেতৰ মৃত্যু হৈছিলে। এইগৰাকী
ৰূপান্তৰৰ অসমৰ এগৰাকী প্ৰসিদ্ধ শিল্পী, গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। অসমীয়া ভাষা, সাহিত্য, কবিতা, নাটক, সমালোচনা, শিশু সাহিত্য আদি সকলো দিশতে তেখেতৰ অৱদান আছে। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱাৰ কাৰণে তেখেতক ৰূপ কোঁৱৰ বুলি অসমীয়া সাহিত্যত অভিহিত কৰা হৈছে। Conclusion, Jyoti Prasad Agarwala's life served as an inspiration, reminding us of the transformative power of art and culture. May his legacy continue to inspire creativity for the vibrant tapestry of Assamese heritage. Thank you. Not just a poet, filmmaker, or composer, he was a cultural luminary whose influence continues to shape Assamese literature. Born in 1903, Agarwala embarked on a journey that will leave an indelible mark on the cultural landscape of Assam. One of his most significant contributions was in the film of cinema. In 1935, Agarwala directed the first Assamese feature film, Jamati. This pioneering work not only marked the birth of Assamese cinema, but also showcased Agarwala's commitment to work using art as a tool for social change. As we reflect on the legacy of Jyoti Prasad Agarwala, let us not only admire his artistic brilliance, but also recognize his role as a cultural architect. He did not merely create art, he sculpted the cultural identity of Prasad Agarwala's death anniversary. So I would like to say some short lines on Jyoti Prasad Agarwala. Jyoti Prasad Agarwala, who is also known as Rup Kunwar Jyoti Prasad Agarwala, was born on 17th June 1903 at Tamulbari, Dibrugarh, Assam. Jyoti Prasad Agarwala was a playwright, music composer, poet, dramatist, filmmaker, and also social and political activist. He was considered as Assamese cultural iconic, and also he is regarded as economics, but returned in 1930 before completing his courses. On his way back, he spent 7 months of the UFA study in Germany learning filmmaking. After his return to Assam, he continues his activities for Indian independence. For had disrupted his studies earliest, and in 1932 he was imprisoned for 15 months. Prasad Agarwala was a great Assamese writer. He wrote different kinds of dramas, poems, songs, and films. Rup Kunwar Jyoti Prasad Agarwala started his initial education from Tejpur Government High School, and he completed his matriculation in the year 1921. After completing his matriculation, he went to National College of Calcutta, and there he completed his IA in the year 1926. He then went to Edinburgh University, Britain, and to study in economics. After this, he also joined MA, but before its completion, he went to Germany and stayed 6 months there. And he went to UFA studio in Germany to learn filmmaking. After this, he returned back to Assam in 1930. Rup Kunwar Jyoti Prasad Agarwala dedicated himself solely in the national movement. He was also even sent to jail for 15 months and even in the Tamulbari tea state of Dibrugarh district of Assam. He is the first filmmaker of Assam. He is known as Rup Kunwar. Rup Kunwar Jyoti Prasad Agarwala's death anniversary is celebrated as Silpi Divas in Assam in his honor. আজি হল শিল্পী দিৱস। শিল্পী দিৱস সমাগত 17 জানুৱাৰী তাৰিখে ৰূপ কোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যুৰ এই দিনটো অসম তথা অসমীয়াসকলে শিল্পী দিৱস হিচাপে পালন কৰি আহিছে। সুন্দৰৰ পূজাৰী জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত। তেখেতৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃ আছিল কিৰণময়ী দেৱী। অসমৰ প্ৰথম চলচ্চিত্ৰ জয়মতী 1953 আৰু দ্বিতীয় চলচ্চিত্ৰ ইন্দ্ৰমালতী তেখেতে নিৰ্মাণ
শিল্পী দিৱসৰ পবিত্ৰখনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিষয়ে দুই এষাৰ ক'বলৈ ওলাইছোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈ যায় তেনেহ'লে সৰু বুলি ক্ষমা কৰি দিয়ে যেন। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল গীতিকাৰ, সুৰকাৰ, কবি, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা তথা শিল্প বিপ্লৱী বীৰৰ জ্বলন্ত প্ৰতীক হিচাপে পৰিচিত অসমৰ এগৰাকী বৰেণ্য ব্যক্তি। অসমীয়া জাতিৰ জীৱনৰ সংকটকালৰ উদ্ধাৰৰ বাবে যিদৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল, ঠিক একে আদৰ্শৰে দ্বিতীয়বাৰৰ বাবে অসমত জন্মগ্ৰহণ কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। 1903 চনৰ 17 জুনত ডিব্ৰুগড় জিলাৰ মদাৰীহাট মৌজাৰ তামোলবাৰী চাহ বাগিচা নামে এখন ঠাইত তেখেতৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী। সৰুকালৰ পৰা তেওঁ এনেকুৱা এটা পৰিৱেশৰ মাজত জীৱন যাপন কৰিছিল যিয়ে তেওঁৰ জীৱন গঢ়াৰ প্ৰথম ভেটি নিৰ্মাণ কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ স্কুলীয়া শিক্ষা তেজপুৰত